Hi guys, welcome back to my channel. আৰু আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা ৰেচিপি ভিডিঅ'। ৰেচিপিটো হৈছে মোৰ মাৰ ৰেচিপিটো পাতত দিয়া সৰু মাছৰ ৰেচিপি। এইটো ৰেচিপি মই হালধিৰ পাতত দি বনাম আৰু ইয়াৰ স্পেচিয়েলিটিটোৱে হৈছে হালধিৰ স্মেলটো। ইয়াত হালধিৰ ফ্লেভাৰটো ইমান ধুনীয়াকৈ ওলায়। হালধিৰ স্মেলটোৰ কাৰণেই আচলতে এইটো পাতত দিয়া মাছ আমি হালধিৰ পাতত দি পেলাই খাওঁ। আৰু এনেও হালধিৰ আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয় আৰু ই আমাৰ ইমিউন সিস্টেমটো বহুত ষ্ট্ৰং কৰি ৰাখে। কিন্তু বহুতে হালধিৰ স্মেলটো ভাল নাপায়, কেঁচা হালধিৰ যিটো স্মেল হয় সেই স্মেলটো বহুতে ভাল নাপায়। যদি আপোনালোকে ভাল নাপায় তেতিয়াহ'লে এইটো ৰেচিপি আপোনালোকে কলপাতত দিও খাব পাৰে। আৰু যিসকলৰ ঘৰত জুইৰ ব্যৱস্থা নাই তেওঁলোকে কেনেদৰে গেছতে এইটো পাতত দিয়া মাছ বনাই খাব পাৰে তেওঁলোকেও চাব পাৰে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একদম শেষলৈকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব ৰেচিপিটো। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েণ্টছটো হৈছে মাছ। মাছ লৈছোঁ মই মোৱা মাছ আৰু 150 গ্ৰাম মাছ মই লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ল'ব মাছ। আৰু মই ইয়াত পিঁয়াজ লৈছোঁ এটা, মিহি মিহিকৈ কাটি লৈছোঁ। জলকীয়া কেইটামান, জলকীয়া অলপ বেছি হ'লে ভাল হয় খাবলৈ। নিমখ আন্দাজমতে, টেঙা আৰু আদা নহৰুৰ পেষ্ট। এইটো থেতেলাই ল'ব আদা নহৰুৰ পেষ্টটো, বেছি ফাইনলি পেষ্ট নকৰিব। আৰু ইয়াত মই তেল লৈছোঁ, মিঠাতেল 2 চামুচ লৈছোঁ। আৰু এইখন যি দেখিছে এইখন হৈছে হালধিৰ পাত। এই হালধিৰ পাতখন লৈছোঁ আমি যিহেতু আমি হালধিৰ পাতত মেৰিয়াম, তো সেইকাৰণে সেইখন হালধি পাতখন লাগিব। আৰু এই হালধি পাতখন মই এতিয়া জুইত অলপমান সেকি ল'ম যাতে ৰেপ কৰোঁতে হালধি পাতখন ফাটি নাযায়। হালধিৰ পাতখন আপোনালোকে এইদৰে জুইত অলপ সেকি ল'ব। আৰু আপোনালোকে ইয়াত দুখন বেলেগ বেলেগ হাত দেখিব পাৰে, কাৰণ মা আৰু পাপাই মোক অলপ হেল্প কৰি দিছিলে ইয়াত। তো আপোনালোকে নাভাবিব যে কাৰণো হাত হয় এইকেইখন। আৰু তেন্তে বলক ভিডিঅ'টো চাই থাককচোন। মই লৈছোঁ এটা প্ৰেছাৰ কুকাৰ আৰু প্ৰেছাৰ কুকাৰটোত মই অলপ পানী লৈ লৈছোঁ। বেছিকৈ নল'ব পানীটো জাষ্ট ভাপটো আহিবৰ কাৰণে, সিজিবৰ কাৰণে, নহ'লে পাতটো যদি দি থৈ দিওঁ তেতিয়া লাগি ধৰিব। সেইকাৰণে পানী অলপ লৈছোঁ। আৰু ইয়াত মই বাতি এটা লৈছোঁ, কিন্তু আপোনালোকে প্লেট এখন ল'ব। প্লেটখন যিহেতু মেলা, সিজিবলৈ ভাল হ'ব। আৰু এতিয়া মই ইয়াত এনেদৰে যিটো আমি ৰেপ কৰি থৈছোঁ মাছখিনি, সেইখিনি মই দি দিছোঁ। আপোনালোকে প্লেটত দিব আৰু এইটো দি পেলাই এতিয়া প্ৰেছাৰৰ ঢাকনাখন লগাই দিব। আৰু লগাই আপোনালোকে 6টা-7টা চিটি অহালৈকে থাকিবলৈ দিব। এয়া আমাৰ পাতত দিয়া মাছ হৈ গৈছে। মাছটো বহুত ধুনীয়া গোন্ধাইছে, মানে হালধিৰ ইমান ধুনীয়া ফ্লেভাৰটো আহিছে
বহুত ষ্ট্ৰং ফ্লেভাৰ আহিছে যদি আপোনালোকে ষ্ট্ৰং ফ্লেভাৰ নিবিচাৰে দেন আপোনালোকে হালধিৰ পাত এখন দিব আমি 3খন দিছো সেইকাৰণে হালধিৰ গোন্ধটো বহুত বেছি আহিছে কিন্তু এই হালধিৰ গোন্ধটোৰ কাৰণে মাছটো খাই ভাল লাগে চাওকচোন কেনেকুৱা ধুনীয়াকৈ সিজিছে মাছখিনি মই মাছখিনি এতিয়া কাঁহী এখনত উলিয়াই লৈছো আৰু এতিয়া ইয়াত আমি দিম অলপমান কেঁচা মিঠাতেলৰ গোন্ধটো ইনেও ধুনীয়া লাগে পিটিকাত শেষত দিব মিঠাতেল অলপ আগতেতো দিছিলোৱে এতিয়া আৰু অলপ দি দিব আৰু আপোনালোকে নিমখটো আৰু এবাৰ চাই ল'ব নিমখটো নিজৰ জোখমতে আকৌ যদি দৰকাৰ হয় দি ল'ব আৰু এতিয়া ইয়াত দিম আমি কাটি থোৱা নেমু পিচ নেমু কেতিয়াও আপোনালোকে আগত নিদিব যেতিয়া আমি পাতত দিও তেতিয়া নিদিব শেষত উলিওৱাৰ পিছত এতিয়া নেমু দিব পিটিকাটো কৰাৰ আগত নেমু পিচ দি ল'ব নেমু দিলে ধুনীয়া হয় খাবলৈ পিটিকাটো আৰু এইখিনি এতিয়া সানি ল'ব ভালদৰে সানি ধুনীয়াকৈ পিটিকা যিদৰে কৰে পুৰা পিটিকা কৰাৰ দৰে পিটিকি ল'ব এইখিনি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এবাৰ এনেদৰে বনাই খাবচোন যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেন্তে বাই বাই